নমস্কাৰ স্বাগতম জনাইছো জ্ঞান ভাণ্ডাৰ চেনেলৰ অন্য এটি ভিডিঅ' লৈ আহিছো কেইটিমান মহৎ লোকৰ বাণী। আশা কৰিছো আপোনালোকে চাই নিশ্চয় ভাল পাব আৰু লগতে চেনেলটো সাবস্ক্ৰাইব কৰি থবলৈ আৰু ভিডিঅ'সমূহ শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। সৌভাগ্যৰ দুৱাৰ নাথাকে যিহেতু ইয়াৰ কোনো ঘৰ নাথাকে। ৰিচাৰ্ড ফাইনমেন। ভাগ্যই মানুহক পৰিৱৰ্তন নকৰে, ই মাথো ব্যক্তিজনৰ মুখাখন খুলি পেলায়। বেকন। ভাগ্যৰ প্ৰেমত বন্দী নহবা, নহ'লে প্ৰতাৰিত হবা। বেকন। শিক্ষা হৈছে সঞ্জীৱনী অমৃত। জাকিৰ হুছেইন। এজন সৎ মানুহ নিৰ্বোধ হৈও সৎ হ'ব পাৰে, কিন্তু অসৎ মানুহ হ'বলৈ বুদ্ধি বা মগজু লাগিবই। মেক্সিম গৰ্কি। ফাঁকিৰ সৰু বৰ নাই, ই মানুহৰ অন্তৰ বিদীৰ্ণ কৰে, ইয়াক কুলুষিত কৰে। জন ৰাস্কিন।